ইছলাম মানে শান্তি আৰু সুৰক্ষা। সৰ্বশক্তিমান আল্লাহৰ ওচৰত মই নিজক অৰ্পণ কৰিছোঁ। মই নিজৰ মন মগজুৰে ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ। ইছলাম ধৰ্ম গ্ৰহণ কৰিলে হলিউডৰ ছুপাৰষ্টাৰে। ইছলাম মানে শান্তি আৰু সুৰক্ষা। সৰ্বশক্তিমান আল্লাহৰ ওচৰত মই নিজকে অৰ্পণ কৰিছোঁ। মই নিজৰ মন মগজুৰে ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ বুলি বৰ্তমান সময়ত হলিউডৰ ছুপাৰষ্টাৰে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। এই কথাই এতিয়া বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে। হলিউডৰ জনপ্ৰিয় অভিনেতা ব্ৰেকিং বেড খ্যাত জিয়ানকাৰ্লোৰে ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি খবৰ প্ৰকাশ পোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে ব্যাপক আলোচনা। হলিউডৰ পৰা মধ্যপ্ৰাচ্যলৈ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু জিয়ানকাৰ্লো এস্প'জিটো। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছৌদি আৰৱত নতুন ছবি 7 ডগছ শ্বুটিঙৰ সময়ত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু শ্বাহাদা পাঠ কৰি আনুষ্ঠানিকভাৱে ইছলামত দীক্ষিত হয়। খবৰ অনুসৰি ছৌদি আৰৱত থকা সময়ছোৱাত স্থানীয় মুছলমান সমাজৰ আন্তৰিকতা, আতিথ্য আৰু ব্যৱহাৰে গভীৰভাৱে প্ৰভাৱিত কৰিছিল অভিনেতাজনক। তাৰ পিছতেই তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত অভিনেতাজনক এটা মছজিদত প্ৰাৰ্থনা কৰি থকা দেখা গৈছে। যদিও তেওঁ নিজে এতিয়াও এই বিষয়ত কোনো বিস্তৃত ব্যক্তিগত বিবৃতি প্ৰকাশ কৰা নাই, তথাপিও এই খবৰ বিশ্বজুৰি তেওঁৰ অনুৰাগীৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে। ব্ৰেকিং বেড, বেটাৰ কল চল আৰু দ্য বজৰ দৰে ধাৰাবাহিকত শক্তিশালী অভিনয়ে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰা এস্প'জিটোৰ এই নতুন জীৱন যাত্ৰাই এতিয়া পুনৰবাৰ তেওঁক খবৰৰ শিৰোনামলৈ আনিছে। হলিউডৰ ছুপাৰষ্টাৰৰ এই আধ্যাত্মিক সিদ্ধান্তই বিশ্বজুৰি নতুন আলোচনাৰ জন্ম দিছে। অভিনয় জগতৰ এক পৰিচিত মুখে বাছি লোৱা নতুন পথক লৈ এতিয়া উৎসুক তেওঁৰ লাখ লাখ অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট, গণ অধিকাৰ।